Hello guys, welcome to my channel Travel and Lifestyle. বন্ধুসকল ঠাণ্ডা দিন শেষ হ'বলৈ হ'ল আৰু এতিয়া গৰম দিন ষ্টাৰ্ট হ'বলৈ হ'ল। গৰম দিন মানে ঘাম ধূলি বালি এইবোৰ মানে দেখিলে মানে কিবা হৈ যায়। যিমানে গৰম বাঢ়িব সিমানে ঘাম ওলাব আৰু ঘাম ওলোৱাৰ লগে লগে আপোনাৰ স্কিনখন মানে গালখন বহুত ডেমেজো হয় আৰু এই ডেমেজৰ ফলতে আপোনালোকৰ কি হয় পিম্পল ওলাই বা বাঢ়িবলৈ ধৰে। পিম্পল বা শালমইনা ওলাবই আপোনাৰ স্কিনত। আপোনাৰ বয়স বাঢ়াৰ লগে লগে 18+ হোৱাৰ লগে লগে আপুনি যেতিয়া এডাল্ট হ'ব আপোনাৰ স্কিনখন সলনি হ'বলৈ ধৰে। যেনে শালমইনা বা পিম্পল কোনোৱে বাধা দি ৰাখিব নোৱাৰে। কিন্তু আমি ব্যক্তিগতভাৱে শালমইনা অলপ হ'লেও আমি কি কৰিব পাৰিম কমাব পাৰোঁ। আৰু ইয়াৰ কমোৱাৰ কেইটামান টিপছ হ'ল নাম্বাৰ 1 আপুনি পানী খাব পাৰে। যিমানে মানে গৰম দিন বাঢ়িব, গৰম দিনৰ কথা নাই, আপুনি ঠাণ্ডা দিনতো সিমানে পানী খাব। গৰম দিনত মানে অলপমান পৰিমাণটো বেছি হয়। চ' গৰম দিনকেইটাত ৰাতিপুৱা শুই উঠি পানী আপুনি যিমান পাৰে পানী সিমান খাব। তেতিয়া আপোনাৰ কি হয় স্কিনটো মানে হেল্ডি হৈ থাকে। আপুনি 2 নম্বৰ টিপছটো হ'ল আপুনি আপোনাৰ মুখখন ফেচ ৱাছ কৰিব পাৰে। ফেচ ৱাছ আপুনি মৰ্ণিং আৰু নাইটত কৰিব পাৰে। গৰম দিনত কি ফেচ ৱাছ ইউজ কৰিব, চ' মই ইয়াৰে নেক্সট ভিডিঅ'ত বনাম। নেক্সট বহুত টপিক আছে। আপোনাৰ আগৰ টপিকত মই আপোনাক কৈ যাম যে আপুনি কি ফেচ ৱাছ ইউজ কৰিলে আপোনাৰ কাৰণে ভাল। থাৰ্ড টিপছ, আপুনি নিজৰ মুখখন মোচাৰ কাৰণে আপুনি এক্সট্ৰা টাৱেল বা ৰুমাল যি আপুনি ভাবে সেইটোকে ৰাখি ল'ব। কাৰণ মই বহুত মানুহক দেখিছোঁ যে মানে যোনখন টাৱেলে দিয়ে তেওঁলোকে মানে গা মুচে আৰু সেইখন টাৱেলতে মানে মুখমণ্ডল বা মুখখন আপোনালোকে মুচিব ধৰে। কিন্তু একচুৱেলি এইটো ৰং। যিহেতু আমাৰ গা মোচাৰ কাৰণে আমাৰ গাৰ কাৰণে এক্সট্ৰা ৰাখক আৰু মুখমণ্ডলখন যিহেতু আমাৰ কোমল বা নৰম, মই ভাবোঁ যে মুখৰ বাবে আপুনি এক্সট্ৰাকে মানে মুখ মোচাৰ বাবে আপোনালোকে এক্সট্ৰাকে টাৱেল ৰখাটো চ' বন্ধুসকল ভিডিঅ'টো বেছি দীঘলীয়া নহ'ল। মই জাষ্ট সাধাৰণ কিছুমান টিপছ যিহেতু আপোনাক দিছোঁ। চ' আৰু বহুত টিপছ আছে, মই সেইটো আপোনাক আগৰ ভিডিঅ'টো আপোনালোকক কৈ যাম। চ' যদি ভিডিঅ'টো অলপ পৰিমাণে হ'লেও যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব। অলপ পৰিমাণে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব। যদি ভাবে যে আপুনি যে মই আপোনালোকক কিবা অলপ পৰিমাণে সহায় কৰিব পাৰিছোঁ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি ভাবে যে আনকো মোৰ এইখিনি টিপছে দিয়ে অলপ পৰিমাণে সহায় কৰিব পাৰে তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিব।